নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ আমি পথাৰলৈ নৰা কাটিবলৈ। লগত মোৰ ভণ্টিহঁত আছে। যিহেতু মাঘৰ বিহু পালেহি, সেইবাবে ভেলাঘৰ আৰু মেজি সাজিবৰ কাৰণে নৰা কাটিবলৈ আহিছোঁ। আৰু মাঘৰ বিহু বুলি ক'লে সেই আগৰ দিনবোৰলৈ মনত পৰে। গাঁৱৰ সকলোবোৰ ল'ৰা লগ হৈ প্ৰায় এসপ্তাহমানৰ আগৰ পৰাই ভেলাঘৰৰ কাম আৰম্ভ কৰোঁ। আৰু সেই ভেলাঘৰৰ তলতে উৰুকা নিশা এসাঁজ তৃপ্তিৰে খোৱা, কাৰোবাৰ ঘৰৰ পৰা জেওৰা জপনা চুৰ কৰি অনা, কাৰোবাৰ বাৰীৰ পৰা আলু চুৰ কৰি আনি পুৰি খোৱা, সেই সোণালী দিনবোৰলৈ আজিও বহুত মনত পৰে। যিহেতু হেঁপাহৰ ভোগালী বিহুটি আহি পালেহি, সেয়েহে ভেলাঘৰ এটা সাজি উৰুকা নিশা এসাঁজ তৃপ্তিৰে ঘৰৰ পৰিয়ালৰ সৈতে খাবলৈ আমিও নৰা কাটি আহি ঘৰ পালোহি। আৰু এই ঠাইখনতে আমাৰ মেজিটো সজা হ'ব আৰু ঘৰত বিহুৰ প্ৰস্তুতি আৰম্ভ কৰি দিলে। মা আৰু ভণ্টীয়ে সান্দহ গুড়ি খুন্দাত ব্যস্ত। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট